আজি এই দুৰ্নীতিত লিপ্ত আজি কোনে হৈছে আজি বিপিএফ দলৰ যিখিনি কৰ্মকৰ্তা বা আমাৰ যিখিনি ভিচিডিচিৰ চেয়াৰমেন তেওঁলোকে কৰিছে নমস্কাৰ আজি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি মদৈগুৰি ইউপিপিএল দলে আমি বিশেষকৈ দুটা কাৰণত বা দুটা আমি বিষয় আপোনালোকক জনাব বিচাৰিছোঁ বিশেষকৈ আমাৰ মদৈগুৰিবাসী তথা আমাৰ বিটিআৰ বাসী তথা আমাৰ সারা অসমক আমি দুটা কথা আমি বিশেষকৈ দুটা আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যোৱা 2 তাৰিখে বিপিএফ দলৰ আমাৰ নিষ্কলাগাঁও প্ৰাইমাৰী আৰু হ'ল আপোনাৰ মাজুৰচুবা প্ৰাইমাৰী হৰিচিঙা পাৰ্ডৰ যৌথভাৱে তেওঁলোকে এখন সভা অনুষ্ঠিত কৰিছিলে এই সভাত আমাৰ মাননীয় এমএলএ আমাৰ কলাইগাঁও 65 নং কলাইগাঁও সমষ্টিৰ মাননীয় এমএলএ মহেশ্বৰ বড়ো ডাঙৰীয়াই তেওঁ কিছু অসাংবিধানিক ভাষাত প্ৰয়োগ কৰা আমি দেখিবলৈ পাইছোঁ আৰু লগতে সেইখন মিটিঙতে আমাৰ 35 নং মদৈগুৰি সমষ্টিৰ প্ৰাক্তন MCLA তথা EM তেওঁৰ মুখৰ পৰা আমি কিছু অসাংবিধানিক কথা আমি শুনিবলৈ পাইছোঁ আজি এইখিনি ক্লিয়াৰিফিকেশ্যন আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক্লিয়াৰ কৰিব বিচাৰিছোঁ প্ৰথমতে আমাৰ বিশেষকৈ আমাৰ কলাইগাঁও সমষ্টিৰ MLA মহেশ্বৰ বড়ো ডাঙৰীয়াই তেওঁ কৈছে যিখিনি বিপিএফ দল ত্যাগ কৰি তেনে আজি ইউপিপিএল কৰিছে তেওঁলোকক বেয়া ভাষাৰে তেওঁ গালিগুলাজ কৰিছে তেওঁ কৈছে কি তেওঁৰ দলৰ পৰা যিখিনি ওলাই গৈছে দুৰ্নীতি কৰি ওলাই গৈছে আৰু তেওঁৰ দলত আজি যিখিনি মানুহ আছে তেওঁ মানে গোটেইখিনি ভাল মানুহ শুদ্ধ মানুহ আছে বুলি তেওঁ মানে মিটিঙত তেওঁ অপেনলি কৈছে মই মহেশ্বৰ বড়ো ডাঙৰীয়াক আজি সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি যিখিনি বিপিএফৰ নেতা কৰ্মী ভিচিডিচিৰ চেয়াৰমেন মেম্বাৰ তেওঁলোকে কিমানখিনি ভাল কাম কৰিছে আজি আমাৰ RTI ৰিপৰ্টে জল পটকৈ আমাক দাঙি ধৰিব আৰু বিশেষকৈ আমাৰ কছাৰীতল প্ৰাইমাৰী নাপ্তিপাৰা প্ৰাইমাৰী বালিপাৰা প্ৰাইমাৰী নিষ্কলাইগাঁও প্ৰাইমাৰী আয়ুয়া ঘৰৰ PMY ঘৰৰ যিখিনি খেলিমেলি আৰু লগতে MG এনৰেগা স্কিমৰ যিখিনি খেলিমেলি আমাৰ RTI ৰিপৰ্টে জল পটকৈ আমাক দাঙি ধৰিছে বিশেষকৈ আমি যদি কছাৰীতল প্ৰাইমাৰী হিচাপে আমি ধৰিবলৈ যাওঁ প্ৰমিলা ৰাভা হৰেন্দ্ৰ ৰাভা ৱাইফ অফ হৰেন্দ্ৰ ৰাভা আমাৰ ভিলেজ হিচাপে টকনকাটা পৰে কিন্তু তেওঁৰ আজিলৈকে ঘৰ নহ'ল কিন্তু তেওঁৰ ভিচিডিচিৰ মেম্বাৰ বিপিএফৰ ভিচিডিচিৰ চেয়াৰমেনে লগ হৈ ব্লক পৰ্যায়ৰ GRS ইঞ্জিনিয়াৰে লগ হৈ তেওঁৰ পইচাখিনি উঠালে কিন্তু ঘৰটো আজিলৈকে নহ'ল কমলেশ্বৰ ৰাভা কান্দুৰা ৰাভা আমাৰ কছাৰীতল ভিচিডিচিৰ তেওঁলোক কোনো ৰিলেটেড নহয় কিন্তু তেওঁলোকে কেনেকৈ যুক্তিত তেওঁলোকে ৰিলেটেড দেখা হাজবেণ্ড এণ্ড ৱাইফ দেখুৱাই তেনে তেওঁলোকৰ ঘৰটো কমপ্লিটেড কৰি পইচাটো উইথড্ৰ কৰিলে উপমা ৰাভা দিলীপ ৰাভা তেওঁলোকে কোনো ৰিলেটেড নহয় হাজবেণ্ড এণ্ড ৱাইফ দেখুৱাই কেনেকৈ তেওঁলোকে পইচাটো উইথড্ৰল কৰিলে আৰু আপোনাৰ 2015-16 বৰ্ষৰ আপোনাৰ পাৰ্বতী মণ্ডল আৰু হ'ল প্ৰমোদ মণ্ডল হাজবেণ্ড এণ্ড ৱাইফ দেখুৱাইছে কিন্তু তেওঁলোকৰ পইচা কমপ্লিটেড ঘৰ কমপ্লিটেড আজিলৈকে তেওঁলোকৰ ঘৰটো হৈ নুঠিল আজি এই দুৰ্নীতিত লিপ্ত আজি কোনে হৈছে আজি বিপিএফ দলৰ যিখিনি কৰ্মকৰ্তা বা আমাৰ যিখিনি ভিচিডিচিৰ চেয়াৰমেন তেওঁলোকে কৰিছে আজি তেওঁলোকে দুৰ্নীতি কৰা নাই বুলি যদি আজি মহেশ্বৰ বড়ো ডাঙৰীয়াৰ যদি আজি হিম্মত আছে তেওঁ প্ৰুফ কৰিবৰ কাৰণে আমি এক সপ্তাহ সময় দিছোঁ আৰু 2015-16 বৰ্ষৰ MG এনৰেগাৰ এনেকুৱাই দুৰ্নীতি কৰিছে আমাৰ কছাৰীতল প্ৰাইমাৰীত ইম্প্ৰুভমেণ্ট অফ ডং ফ্ৰম গণেন্দ্ৰ বড়ো হাউচ টু পৱন বড়ো হাউচ এট হীৰাপাৰা 3.5 লাখ টকা একোডাল মাটি এচপৰা মাটি নেপেলাকৈ তেওঁলোকে কামটো ফিজিকেলি কমপ্লিটেড দেখুৱালে পইচা উইথড্ৰ হৈ গ'ল এই দুৰ্নীতিটো কোনে কৰিছে আজি তাৰ যিখিনি কাম কাজ কৰিছিলে ভিচিডিচিৰ চেয়াৰমেন আৰু লগতে বিপিএফ দলৰ কৰ্মকৰ্তাবিলাকে কৰিছিলে আৰু আমি যদি ক'বলৈ যাওঁ আমাৰ বিশেষকৈ বালিপাৰা প্ৰাইমাৰী যদি আমি ক'বলৈ যাওঁ বালিপাৰা ভিচিডিচিৰ যদি ক'বলৈ যাওঁ কেনেল ৰিপেয়াৰিং ফ্ৰম আমিৰুল আলিজ হাউচ টু মুকেশ্বৰ ৰহমান হাউচ এতিয়ালৈকে তেওঁলোকৰ এই স্কিমটোৰ পইচা আছিলে 3 লাখ কিন্তু 1,90,000 টকা অলৰেডি উঠি গ'ল কিন্তু মাত্ৰ তাতে 3 টেলাৰ মাটি পেলাইছে আজি এই দুৰ্নীতিত লিপ্ত কোনে হৈছে আপুনি কিবা ক'ব পাৰিবনে মহেশ্বৰ বড়ো ডাঙৰীয়াই ক'ব পাৰিবনে আৰু মই আজি এই সংবাদমেল যোগে তেওঁক মই ধিক্কাৰ দিব বিচাৰিছোঁ আমাৰ অল অসমৰ 126 জন MLAৰ ভিতৰত মানে তেওঁ এজন ব্যৰ্থ MLA বুলি ক'ব লাগিব কাৰণ তেওঁৰ দিনত আজিলৈকে কলাইগাঁৱত এটা উল্লেখযোগ্য কাম হৈ নুঠিল তেওঁৰ দিনতে আজিৰ পৰা 5 বছৰ আগত মেকেঞ্জি ৰোডটো তেওঁৰ প্ৰেজেন্সত আজি উদ্বোধন কৰিছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিন্তু আজিলৈকে হৈ নুঠিলে আৰু আজিলৈকে কলাইগাঁও মাৰ্কেটখন তেওঁ দুবাৰকৈ বিধায়ক হ'ল তথাপিতো আজি কলাইগাঁও মাৰ্কেটখনক তেওঁ আজি উন্নতি কৰিব নোৱাৰিলে আৰু জগদীশ চৰকাৰ ডাঙৰীয়াৰ কথাটো ক'বলৈ গ'লেতো আৰু বহুত
তেওঁৰ সংগু বংগু তেওঁৰ যিবিলাক VCDC মেম্বাৰ চেয়াৰমেন আজি আইৱা ঘৰৰ পৰা MG এনৰেগাৰ পৰা তেওঁ লুটিপুটি খাইছে আৰু গোটাই তথ্যবোৰ আমাৰ RTI যোগে তথ্যবোৰ ওলাই আহিছে। আমি কম দিনত লিগেল একশ্যন লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু জগদীশ চৰকাৰ ডাঙৰীয়াকো আমি আজি এই সংবাদ মাধ্যমেৰে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছি। তেওঁ নিজে এজন দুৰ্নীতিগ্ৰস্ত মানুহ আৰু তেওঁ আমাৰ BTCত আটাইতকৈ যদি দুৰ্নীতিগ্ৰস্ত বা দুৰ্নীতিগ্ৰস্ত MCLA তেওঁ হ'ল জগদীশ চৰকাৰ ডাঙৰীয়া। আজি তেওঁ 15টা বছৰ শাসনত থাকি কোনো আমাৰ এই মদৈগুৰি অঞ্চলৰ উন্নতি কৰিব নোৱাৰিলে। আজি UPPL দলৰ আমাৰ সভাপতি মহোদয়ক UPPL দলৰ কৰ্মকৰ্তাক তেওঁ আবুল তাবুলকৈ বুকিবলৈ ধৰিছে। কাৰণ আজি আপোনাৰ তেওঁ জগদীশ চৰকাৰ ডাঙৰীয়াৰ ভৰিৰ তলত মাটি নাইকিয়া হৈ গৈছে আৰু UPPL দলৰ উত্থানত দেখি তেওঁ আবুল তাবুল বুকি আমাৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। বড়ো বঙালী অসমীয়া বড়ো অনাবড়ো তেনেকৈ ধৰণৰ তেওঁ মন্তব্যবিলাক আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। আৰু আমি এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক আমি ক'ব বিচাৰিছোঁ তেওঁ এই বছৰ এই 2020 চনৰ যিটো আমাৰ BTC ইলেকশ্যন সেই ইলেকশ্যনত তেওঁ ভাবি আছে মই মানে ভাগ কৰি তেনে আমি জাতি জনগোষ্ঠীৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি যাতে মই ভোট আদায় কৰিব পাৰোঁ তেনেকৈ এটা তেওঁ প্ৰয়াস কৰি আছে। কিন্তু BTCবাসী ৰাইজ তথা আমাৰ মদৈগুৰিবাসী ৰাইজ এতিয়া এক হৈ আছে। সকলোৱে আমাৰ UPPL দলৰ কেণ্ডিডেট এন্থনী বসুমতাৰী ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমেৰে মই আপোনালোকক জনাব বিচাৰিছোঁ, বিদ্যাৰবাসী ৰাইজক জনাব বিচাৰিছোঁ, মদৈগুৰিবাসী ৰাইজক জনাব বিচাৰিছোঁ আমাৰ প্ৰত্যেকটো প্ৰাইমাৰীতে এতিয়া যিখিনি প্ৰত্যেকটো VCDC অন্তৰ্গত যিমানখিনি আইৱা ঘৰ টোটেলি মানে দুৰ্নীতি হৈছে আৰু এই দুৰ্নীতিৰ তদন্ত উন্নতিপলমে আমাৰ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। আৰু সেইকাৰণে আমি অলৰেডি আমি গভৰ্ণৰ ডাঙৰীয়াক আমাৰ DC ডাঙৰীয়াক আমি জনাইছোঁ আৰু তেওঁ উন্নতিপলমে এই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে আৰু আমাৰ দলৰ তৰফৰ পৰাও তেওঁক গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বালিপাৰা VCDC নিজ কলেগাঁও VCDC PMI ঘৰ আইৱা ঘৰ যথেষ্ট দুৰ্নীতি আছে। তাৰপিছত আমাৰ MG এনৰেগাৰ যথেষ্ট দুৰ্নীতি আছে। যিবিলাক কাম কাজবিলাক কৰিছে তাতে 1 কোটাল 2 কোটাল মাটি পেলাই তেনে তেওঁলোকে পইচাবিলাক সৰলকি কৰিছে, বেনিফিচিয়াৰী পইচা পাতি পোৱা নাই। আৰু সেইকাৰণে আমি প্ৰশাসনক ব্যৱস্থা ল'বৰ কাৰণে এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজতে আছে আমাৰ CWC মেম্বাৰ নাৰায়ণ দাস ডাঙৰীয়া, তেওঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কিছু কথা ক'ব, তেওঁ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ঘটনা হ'ল কি আমাৰ যি EM মহোদয় জগদীশ চৰকাৰ তেখেতে আজি 2 তাৰিখে যিটো ভাষ্য দিছে আমাৰ UPLৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিৰ এগেইনষ্টত কিবা ছাগেলি পগলাই কিবা কিবি বকিছে। কিন্তু মই ক'ব বিচাৰিছোঁ জগদীশ চৰকাৰে যিখিনি ভাষ্য দিছে এইগিলা ভিত্তিহীন। তেওঁৰ এতিয়া ভৰিৰ তলত মাটি নোহোৱা হৈ গৈছে আৰু তেওঁ ভাবি আছে যে এইবিলাক মানে আবল তাবল বকি আমাৰ বঙালী বা বড়োৰ ভিতৰত যিটো এটা মানে জাতিগত সংগ্ৰহ লুকুৱাৰ চেষ্টা কৰি আছে এইবিলাক সম্পূৰ্ণ ভুল ধাৰণা। আজি 15 বছৰত তেওঁক বঙালী হিচাপে আমি মানে ভাবিছিলোঁ যে আমাৰ বঙালী প্ৰতিনিধি এজন জগদীশ চৰকাৰ, তেখেতক আমি 15 বছৰ ভোট দি তেওঁক পঠাই আছিলোঁ। কিন্তু আজিৰ দিনত আমাৰ বঙালীৰ কোনো সমস্যা সমাধান কৰা নাই। আনকি বিশেষকৈ বেলেগ জেগাত ক'ব নাযাওঁ, আমাৰ যিটো গেৰুৱা বা সগুনবাহী বা ভেহুগুৰি অঞ্চলত তেওঁ এজন বেংগলী মানে মেজৰিটি এলেকা আৰু তাতে তেওঁ ভোট বেংকতেই আজি EM বা MCLA হৈ আছে। তেখেতে আমাৰ ৰাজহুৱা সমস্যা হিচাপে ধৰক মেকেঞ্জি ৰাস্তাটো একো নকৰিলে 15 বছৰত। বিশেষকৈ আমাৰ যিটো খাম্ভাগলা এটা 30 বেড মডেল হস্পিটেল আহিছিল, এই হস্পিটেলটো তেওঁ তাতে টকা পইচা লেনা দেনা কৰি আমাৰ MLA আছিল মুকুন্দ ৰাম চৌধুৰীৰ লগত কিবা টকা পইচা লেনা দেনা কৰি এইটো আনি তেওঁ তাৰ পৰাই কাটি লৈ আহিছে। এইটোত সম্পূৰ্ণভাৱে জগদীশ জড়িত। তাৰপিছত আহিলে এটা আপোনাৰ ৱাটাৰ ছাপ্লাই পানীৰ টেংকি আহিছিল, এইটো কাটি লৈ গ'ল তেখেতে চিন্তা বস্তু, এইটো আহিছিল গেৰুৱা। আৰু এটা আমাৰ সমস্যা ধৰক আমাৰ মাথাউৰি সমস্যা, ৰাজহুৱা সমস্যা আজি 15 বছৰ দি তেওঁ একো কৰা নাই। আৰু তেওঁ যদি ভাবিছে যে আমাৰ বঙালী জাতিটো তেওঁক আমি ঠিকাত দিয়া নাই, বঙালী জাতিটোৰ নেতৃত্ব দিয়াছিলোঁ এসময়ত আমিও বেংগলী ফেডাৰেশ্যনৰ এজন কেন্দ্ৰীয় কমিটিৰ সদস্য আছিলোঁ। আৰু সেই জগদীশ চৰকাৰে আজি বেংগলী ফেডাৰেশ্যনৰ প্লেটফৰ্মৰ পৰা যায় আজি সি কি কৰিলে, বেংগলী ফেডাৰেশ্যনৰ নামত এটা 5 লাখ টকাৰ কমিউনিটি হল দিম বুলি কৈ মানে আমাৰ খাম্ভাগলা বিলত মানে আমি এইটো আধাৰশিলা বনালা।
তাৰপিছত অকলে খালি ফাউণ্ডেশ্যনটোৱে হ'ল, কিন্তু আজিৰ লাগি এই জগদীশ চৰকাৰৰ 5 লাখ টকাৰ কোনো খবৰ নাই, উঠাও কৰি দিলে। তেওঁ কিন্তু আজি বেংগলীৰ প্ৰতিনিধি বুলি ঢাক ঢোল বজাই আছে। মই বেংগলী, আজি বেংগলীৰ ভিতৰত এটা যি গণ্ডগোল সৃষ্টি কৰি আছে, তাৰ কাৰণে মই তেখেতক সকীয়াই দিব বিচাৰিছোঁ এই সাংবাদিক মেলৰ জৰিয়তে, যাতে এনেকুৱা ভুল ভ্ৰান্তি নকৰি তেওঁ কৰিব নালাগে, যাতে আমাৰ বঙালীৰ মাজত কোনো ধৰণৰ